তো এনেকুৱা ধৰণে পাৰ্কৰ মাজে মাজে গৈ আছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ এটা ধুনীয়া বস্তু দেখুৱাম। তো আপোনালোকে জানে, সকলোৱে দেখি আছে চাগে, যিসকলে আহিছে ইয়ালৈকে। তো মই দেখুৱাই আছোঁ আপোনালোকক। তো ধুনীয়া বস্তু এটা হয়। ধুনীয়া প্লেচ এটাত আহি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। সঁচাকৈ খুবেই এক্সাইটেড। তো আপোনালোকে দেখিলে গম পাব। তো আপোনালোকৰ বস্তুটো দেখুৱাই আছোঁ, খুবেই ইণ্টাৰেষ্টিং বস্তু হয়, ধুনীয়া লাগি আছে দেখি। তো আপোনালোকক দূৰৰ পৰা দেখুৱাই, হয়তো টিকেট লাগে কাৰণে আপোনাৰ এক্সট্ৰাকৈ সোমাবৰ কাৰণে। তো দূৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। ভালকৈ ধৰিব পৰা নাই ছাৰ। তো ফাইনেলি টিকেট কৰি এণ্ট্ৰি কৰিছোঁ ভিতৰত। তো সঁচাকৈ বহুত ভাল লাগিছে। তো অলপ দেখুৱাই আছোঁ তাজমহলটো ওচৰৰ পৰা। তো মোৰ লাইটিং নাই। তো ফাইনেলি আহি পালোঁ তাজমহল। তো চাব পাৰে। তো ফাইনেলি তাজমহল উপস্থিত হৈ গৈছোঁ। তো বন্ধুসকল, ফাইনেলি তাজমহল বৰ্তমান দিল্লীত নাই, এইটো আপোনাৰ কলকাতা হয়। তো এনেকুৱা ধৰণৰ তাজমহল বনাই ৰাখিছে ইক' পাৰ্কত। তো আপোনালোকে আহিলে দেখিব। তো ধুনীয়া এটা দৃশ্য। তো কেনেকুৱা লাগিছে পাপুৰিবা? বহুত ভাল লাগিছে, একদম ভাল লাগিছে নে? এনে আগতে আহিছিল নে? আগতে আহিছোঁ, তিনিবাৰ আহিছোঁ। তিনিবাৰ? আৰু এইবাৰ বিশেষকৈ বেছি ভাল লাগিছে। ৰাতি আহিছোঁ, আগতে মানে দিনত আহিছিল, ইমান ভাল লগা নাছিলে। তো আজি ৰাতি আহিছোঁ, বহুত ভাল লাগিছে। তো এনে ভিতৰলৈকে গৈছেনে তাজমহলৰ? ভিতৰলৈকে গৈছোঁ। ওপৰত উঠিব পাৰি না? আপোনাৰ কেনেকৈ লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। তো যিমান আহিলেও আমনি নালাগে আচলতে, বাৰে বাৰে আহি থাকিব। সঁচাকৈ আপোনালোকে যিমানবাৰ আহিব আপোনালোকৰ মানে মনে নভৰিব, কাৰণ ইয়াতে আপোনাৰ প্ৰতিবাৰে নতুন নতুন বস্তুবিলাক বনাই থাকে। তো প্ৰতিবাৰ চাবলগীয়া বস্তু বনাই থাকে। তো দেখিছে আপোনালোকে, মই এবাৰ আপোনাৰ ভিউটো দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডছ, বৰ্তমান গৈ আছোঁ, অলপ ঘূৰিব আছে। তো গৈ আছোঁ বৰ্তমান এট ৱাল অফ চাইনা। তো অলপ ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। দেখি আছে আপোনালোকক ওপৰৰ পৰা ভিউটো দেখুৱাই আছোঁ, এবাৰ চাই লওক। গেট ৱাল অফ চাইনা।
তো আপোনালোকে চাওক, আপোনাৰ ওপৰৰ পৰা দেখুৱাই আছোঁ ভিউটো। তো বৰ্তমান মই য'ত আছোঁ এইখিনি হৈছে আপোনাৰ গ্ৰেট ৱাল অফ চাইনা। তো গোটেই ৱৰ্ল্ডৰ ভিতৰত যিটো আপোনাৰ 7টা বিখ্যাত বস্তু ইয়াতে আপোনাৰ দিয়া আছে, যেনেকৈ ধৰক তাজমহলটো আছে, এইটো আপোনাৰ গ্ৰেট ৱাল অফ চাইনা। তাৰপিছত দেখি আছে আপোনালোকে ওচৰতে, তাতো আছিলে আপোনাৰ এইটো টিজিয়াম। তো এনেকুৱা ধৰণে আপোনাৰ ইয়াতে 7টা বস্তু, মানে বিখ্যাত 7টা বস্তু আছে ইয়াতে। তো আহিলে আপোনালোকে গম পাব। তো এবাৰ আহি চাব, সঁচাকৈ কলকাতা আহিলে আপোনাৰ ইক' পাৰ্ক কেতিয়াও মিছ নকৰিব। মই বৰ্তমান আছোঁ গ্ৰেট ৱাল অফ চাইনা। তো আপোনালোকে চাব পাৰে, মই ওপৰৰ পৰা আপোনালোকৰ দৃশ্যটো দেখুৱাই আছোঁ। ইমান এটা ধুনীয়া দৃশ্য। তো যদিহে আপোনালোকে কেতিয়াবা আহে কলকাতালৈ, তো সঁচাই বাৰে বাৰে কৈ আছোঁ, তো আপোনালোকে মিছ নকৰিব কেতিয়াও ইক' পাৰ্ক। মানে ইক' পাৰ্ক মিছ কৰিলে মানে কলকাতাখনৰ বহুত ডাঙৰ এটা মিছ কৰাৰ নিচিনা হ'ব। তো আপোনালোকে আহিব, তো ইয়াতে আপোনালোকে মনোৰঞ্জন কৰিব পাৰিব, সকলোবোৰ চাব পাৰিব। তো এনেকৈ গ্ৰেট ৱাল অফ চাইনাৰ পৰা নামি আহিলোঁ। তো দেখিছে চাগে ধুনীয়া দৃশ্য এটা।